হেল্ল' গাইজ, আপোনালোকক যিহেতু মই মোৰ মিনি ব্লগৰ দ্বাৰা জনাই আছোঁৱেই যে মই ক'ত আছোঁহি আৰু কিয় আছোঁহি। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সমগ্ৰ শিবিৰৰ কিছুমান অনুষ্ঠান। এয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভ কৰিলে আৰু দেখিছেনে কিমান লাখ লাখ ছাত্ৰ ছাত্ৰী। আহকচোন প্ৰগ্ৰেমটো আপোনালোকে উপভোগ কৰক।